শৰ্মা কওকচোন। হেৰি নহয় গগৈ, বিহু বুলি অলপ এনজয় কৰিব লাগিছিল নে কি কয়? ঠিক আছে বাৰু, মই গৈ আছো আপোনালোকৰ ঘৰলৈ। গগৈ আহি পালোহি। শৰ্মা আহি পালেহি। অলপ বহকচোন, মই গৰম কাপোৰটো লগাই লওঁ, ঠাণ্ডা পৰিছে। ঠিক আছে বাৰু, পিন্ধি লওক, নহলে বাহিৰত ঠাণ্ডা লাগিব। গগৈ কিন্তু মজা মানুহ দেই, কোৱাৰ লগে লগে ৰেডি হৈ গৈছে। শৰ্মা বলক, কি কৰিব, মোৰ গৰম কাপোৰটো ধুই দিলেহে, উপায় নাই আৰু, এনেকে বলক, ঠাণ্ডা পালেও পাম আৰু। বলক বলক, তেনেহলেতো আৰু উপায় নাই। শৰ্মা কিবা বস্তুটোত মিলাই দিলে নেকি? কিবা মাথাটো একদম বেয়া লাগিছে দেখোন। তাকে কিবা মিলালে নেকি? শৰ্মা ভালকে ভালকে বহি যাবহে আপুনি এতিয়া। নপঢ়ো মই। পৰিলহে আপুনি এতিয়া, পৰিল ধৰকচোন, ধৰক। নপঢ়ে গগৈ, মই নপঢ়ো। পৰিলে ঘান্টা চালা। ক'লোৱে মই বুঢ়াক ইমান খাব নালাগে, চালা খাইছিলো, এতিয়া পাইছা নে মজা বুঢ়া? কলিতা কি কথা বুজি পোৱা নাই মই কলিতা নহয়, মই গগৈ মদন নিচা চালা, কলিতা কোন গগৈখন চব পাহৰি গলি বুঢ়া। শৰ্মা উঠ, ঘৰত বোলো, ঘৰত ধৰ গগৈ ধৰি উঠাই দিয়ে মোক, উঠাই দিয়ে। বুঢ়া মস্ত